নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। বিশেষকৈ মোৰ ঘৰ মাজুলীত হয়, মোৰ জন্মভূমি মাজুলীত আছোঁ। অলপ আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে আমি এতিয়া যিমান পাৰোঁ আপোনালোকক আমাৰ মাজুলীৰ বিশেষকৈ গম পায় সত্ৰসমূহৰ কাৰণে বিখ্যাত, সত্ৰসমূহ দেখাবলৈ যাম। তো সকলোৱে ভিডিঅ'টো চাই থাকক। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ, যিটো অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। এই দ্বীপটো উত্তৰে সোৱণশিৰি আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠিত। 16শ শতিকাৰ পৰা ইয়াক অসমৰ সাংস্কৃতিক ৰাজধানী হিচাপে জনা যায়। মাজুলীৰ প্ৰধান ধৰ্মীয় অনুষ্ঠান হৈছে সত্ৰ। এতিয়া ফাইনেলি পালোহি যিখন এতিয়া মাজুলী আৰু যোৰহাট সংযোগী দলং বনাই আছে, তাত পালোহি। চ' অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। চব এই কাম চলি আছে। প্ৰথম পালোহি দক্ষিণপাট সত্ৰ, জীপ চাকি ল'লোঁ। দক্ষিণপাট সত্ৰ মাজুলী দ্বীপৰ এক বিখ্যাত আৰু প্ৰসিদ্ধ সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠান। সত্ৰখন জলপথ ব্ৰহ্মপুত্ৰৰ ওচৰত দক্ষিণপাট গাঁৱত অৱস্থিত। সত্ৰ সোমাই প্ৰথম পালোঁ আৰু এইফালে ৰাস বিষয়, তাৰমানে ইয়াতে ৰাস হয়। এতিয়া দেখাই থাকিম। এতিয়া এইফালে আমাৰ পুখুৰী আছে, বৰ পুখুৰী। এতিয়া ফাইনেলি পালোহি মেইন নামঘৰ ভাগ, ভিতৰত নাম হৈ আছে। ত' আমি তাতে শলা জ্বলামগৈ, চাই থাকক আপোনালোকে। যিমান পাৰোঁ দেখাই আছোঁ। আহি পাই গ'লো শলা জ্বলোৱা জেগা। শলাত জ্বলাই ল'ম, চাব। চনৰ ভিতৰত বমশী গোপালৰ অনুগামী সত্ৰাধিকাৰ শ্ৰী শ্ৰী বনমালীদেৱে সত্ৰভাগ প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত সত্ৰাধিকাৰ শ্ৰী শ্ৰী বনমালীদেৱক বিশ্বৰ ৰজা জয়ধ্বজ সিঙে সন্মানিত কৰিছিল। প্ৰতি বছৰে কেইবাজনো ভক্তই ঠাইখনৰ প্ৰাকৃতিক চমৎকাৰ বস্তুবোৰ চাবলৈ আৰু অনুভৱ কৰিবলৈ পৃথিৱীৰ সকলো ঠাইৰ পৰা সত্ৰলৈ যায়।
আছে শহাপহু দেখাইছোঁ, বহুত ধুনীয়া। নিচেই কাষতে হৰিণা আছে, চাই থাকক, দেখাই আছোঁ সকলোৱে। এইয়া সত্ৰাধিকাৰৰ বহা। এতিয়া আমি দেখাম দুমহলীয়া ঘৰটো, যিটো পাইনকাট বুলি কয়, তেলিকাট বুলি কয় আমাৰ এইফালে। ফাইনেলি পালোহি আমাৰ সত্ৰাধিকাৰ বহুৰ বাসগৃহ। আজি নাই বাৰু, বন্ধ কৰি থোৱা আছে। আৰু এতিয়া গোটেই ভকতৰ বহা, ইফালেও আছে পূৰা একদম। আহিব খালি, কেতিয়াবা আহিলে মোক কণ্টেক্ট কৰিব, চব মই ফুৰাই দিম। ফাইনেলি পাই গ'লো সেইটো কাঠৰ ঢুকবলৈ আকৌ। এই পেকে নুঠো, এই পেকে উঠিম। আছে এইবোৰ দেখিছেনে? আগৰ দিনত কেনেকৈ বনাব পাৰিছিলে দেখিলে? চিষ্টেম আছিলে এইবোৰ। মই উঠিছোঁ, তুমি ৰ'বা তাতে। ভাল লাগিছে? হা, কেনে পাইছা? তো মোৰ লগত আহিছে মোৰ বা শিৱসাগৰৰ পৰা, আৰু মোৰ ভাগিনটো। দেখাই আছোঁ, একেলগে আহিলোঁ ফুৰিবলৈ। এতিয়া চব ফাইনেলি দক্ষিণপাট সত্ৰৰ পৰা এতিয়া আমি যাম আউনীআটী সত্ৰ। দক্ষিণপাট সত্ৰ যিমানটো পাৰিলোঁ আপোনালোকক দেখালোঁ। ভিডিঅ'টো চাই থাকিব, সেইফালেকে আউনীআটী সত্ৰ দেখাম, উত্তৰ কমলাবাৰী সত্ৰ দেখাম, চাই থাকক। ভিডিঅ'ভাগ একদম ভালকৈ দেখাম আৰু। 1653 খ্ৰীষ্টাব্দত মাজুলী আউনীআটী সত্ৰৰ ৰজা চুটামলাই 1648-1663 খ্ৰীষ্টাব্দত স্থাপন কৰিছিল। আমাৰ আউনীআটী সত্ৰৰ মেইন নামঘৰ ভাগ। আহক ভিতৰত চাম কি আছে। আহা নমুকৈ ল'বা দেই, তাকে আহা। তাৰপিছত আমাৰ গৌৰণ্ড বহী ধুনীয়াকৈ দিয়া, বহুত ধুনীয়াকৈ মূৰ্তিটো বনাই থোৱা আছে। মূৰ্তিভাগ
এজোপা তুলসী গছৰ এটা ডাঙৰ প্ৰকাণ্ড কুণ্ডা চক বহুত ডাঙৰ হয় আহি পালোহি এইটো পুৰণি দিনীয়া তাৰমানে যিসমূহ তাৰমানে সম্পদ ন সম্পদবোৰ ইয়াতে ৰাখে বন্ধ বাকী চব বন্ধ আছে বাৰু এতিয়া মৎস্য পদৰ যেনেকুৱা ভাওনা পাতে ন ভাওনা দেখো মুখাভাগ উপস্থাপন কৰে তাৰমানে চ' এতিয়া ফাইনেলি আমি আউনীআটী সত্ৰৰ পৰা আহি পেলাই এতিয়া ৰেষ্টুৰেণ্টত সোমাইছোঁ কিবা কিবি খাই লওঁ খোৱা বোৱা পৰ্ব তাৰমানে দেই দেখাই দিয়ে অকণমান ভিউটো আৰু লগত আমাৰ দাদাটো আহিছিলে এইটো চাওঁ খালি চাইডতে থাকিলে মানুহটো সোমাব নোৱাৰে কিবা বৰ্ড আছে চ' এতিয়া আকৌ আহি পেলাই পালোহি কমলাবাৰী সত্ৰ ভিডিঅ'বিলাক নেদেখা হয় অলপ টাইমৰো শ্বৰ্ট তাৰমানে চ' আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাকী যদি মোৰ ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় অসম